নমস্কাৰ জনাইছোঁ সকলোলৈ। তো পোনপ্ৰথমতে আজি মই থেংক ইউ জনাম, কাৰণ মোৰ 200 ছাবস্ক্ৰাইবাৰ পূৰা হ'বলৈ গৈ আছে আৰু মাত্ৰ 5 ছাবস্ক্ৰাইবাৰ বাকী আছে। তো থেংক ইউ সকলোকে। তো বৰ্তমান মই আছোঁ দিছপুৰ ব্ৰিজৰ ওপৰত। এয়া দেখা পাইছে দিছপুৰ ব্ৰিজ। সঁচাকৈ আপোনালোকে বহুত মৰম দিছে, তো সেইকাৰণে মোৰ 200 ছাবস্ক্ৰাইবাৰ পূৰা হ'বলৈ গৈ আছে। তো এটা ফেমিলি হয় আৰু তো এই ফেমিলি মানে কি কৰি মানে এটা মেইনটেইন কৰিব লাগে, সেইটো মানে মই বুজি পাই আছোঁ যে ধীৰে ধীৰে মানে দায়িত্বটো বাঢ়ি গৈ আছে। আজি মানে ভিডিঅ' এটা দিবলৈ গ'লে কেনেকুৱা লেভেলত দিব লাগে, তো সেইটো মই আজি মানে ভাবোঁ, মানে কেনেকুৱা ধৰণৰ আপোনালোকৰ মনত মানে ভিডিঅ'টো সোমাব পাৰোঁ নে নাই। তো মোৰ যেতিয়া 0 ছাবস্ক্ৰাইবাৰ আছিলে বা 1, 2 তেনেকুৱা বাঢ়ি গৈছিলে, মই এইখন চাইকেলেৰে ষ্টাৰ্টিং কৰিছিলোঁ। এয়া দেখা পাইছে আপোনালোকে, এইটো চাইকেল। থেংক ইউ জনাইছোঁ চাইকেলক। তো মানে এইটো ছাৰৰ চাইকেল হয়, তো ছাৰক ধন্যবাদ জনাইছোঁ। এই চাইকেলখনেৰে আপোনালোকক ভিডিঅ'বিলাক বনাই দিব পাৰিছোঁ, কাৰণ আজি মানে কি কওঁ আৰু বাইক বা কাৰত গ'লে বহুত মানে খৰচ হৈ যায়। তো এই চাইকেলখনে মোক বহুত হেল্প কৰিছে। গুৱাহাটীত যিমান ব্ৰিজ আছে তাৰে ভিতৰত এই ব্ৰিজটো বহুত উন্নত হয়। ইয়াত এই ছাইডত দেখা পাইছে আপোনালোকে বিভিন্ন ধৰণৰ এই আঁকি থোৱা হৈছে। এইফালে আছে অসমৰ গড় আছে, তাৰপিছত কাৰেংগড়, তলাতল গড়, বিভিন্ন আৰু মানে যিবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঠাই আছে সেইবিলাক আঁকি থোৱা হৈছে। এইফালে আছে চাওক শৰাইঘাটৰ ব্ৰিজ, এয়া দেখা পাইছে আপোনালোকে। তো ব্ৰিজখন মানে বহুত উন্নত ধৰণৰ হয়। এইফালে আছে ঘৰ, আপোনালোকে মানে বিভিন্ন জাতি জনজাতিৰ ঘৰ আছে, জীৱ জন্তু আছে বহুত। এয়া দেখা পাইছে পিছফালে জীৱ জন্তু, সেইবিলাক দেখা পাইছে যে এইবিলাক চব জীৱ জন্তু হয়, মানে বহুত উন্নত হয় এই ব্ৰিজখন। মই বৰ্তমান ব্ৰিজৰ মাজত আছোঁ। এইফালে চিধা খানাপাৰা আৰু এইফালে পূৰা বেলতলা আৰু এইফালে চিধা পল্টন বজাৰ। এই দেখা পাইছে ঘৰ। মই যিমান দিন গুৱাহাটীত থাকিম মানে সিমান দিন আপোনালোকক গুৱাহাটীৰ ভিডিঅ' দি থাকিম, যিমান পাৰোঁ সিমান দি থাকিম। তো আপোনালোকে ছাপোৰ্ট কৰিব। অতি সোনকালে 200টো হৈছে আৰু বহুত বাকী আছে, বহুত দূৰ যাবলৈ বাকী আছে। জীৱনৰ ছাকচেছটো হৈছে মেইন। আপুনি যেতিয়া নেকি ওপৰত উঠিব তেতিয়া বহুত মানে বাধা আহিব, তেতিয়া বাধাবিলাক ক্ৰছ কৰিব লাগিব, বহুত ষ্ট্ৰাগল হ'ব। বহুত মানুহে ক'ব যে এই কেমেৰা কৰি আছ, কি কৰি আছ, হেন তেন, বা বহুত মানুহে লাজ দিব। সেইবিলাক আপুনি ভাবিব নালাগে। তো জীৱনত বহুত মানে প্ৰব্লেম আহিব, প্ৰব্লেমবিলাক ফেচ কৰি এটা মানুহ মানে ছাকচেছফুল হয়। তো আজি এটা মানুহ ছাকচেছফুল যেতিয়া হয়, ছাকচেছফুল হোৱাৰ পিছত মানুহে গম পায় যে মানুহজন ছাকচেছফুল হৈছে। আৰু যেতিয়া নেকি ষ্ট্ৰাগল থাকে তেতিয়া মানুহে কোনে গম নাপায়। তাৰ লগত মানুহ মানে যিয়ে মানে কি ছাকচেছৰ ৰাস্তাত মানে যায়, সি মানে অকলে থাকে। যেতিয়া নেকি ছাকচেছটো পায় তেতিয়া তাৰ লগত বহুত মানুহ থাকে। তো মই এইটো ভিডিঅ'ৰ পৰা এটা মেছেজ দিব বিচাৰিম যে তো আপোনালোকে জীৱনত কেতিয়াও হাৰ নামানিব আৰু জীৱনত আগুৱাই যাব। বহুত মানুহে বহুত কিবা কিবি ক'ব, তো সেই বুলি আপুনি পিছুৱাই নাযাব। যিকোনো প্লেটফৰ্মত বাধা আহিবই। তো বাধাবিলাক ক্ৰছ কৰি মানে অতিক্ৰম কৰি যাব লাগিব, তেতিয়াহে আহিব ছাকচেছ। আপুনি যদি ছাকচেছফুল হ'বলৈ হয় তেনেহ'লে কেইটামান বস্তু বাদ দিব লাগিব। লাজ, ঘৃণা, ভয়, এইকেইটা বস্তু বাদ দিব লাগিব। আৰু লাইফত যিমান পাৰে সিমান ষ্ট্ৰাগল কৰি যাব। আজি এটা প্লেটফৰ্মত মানে কম টাইমতে ৰিজাল্ট নাহে, কিন্তু নিজে টাইম দিব লাগে, মেহনত কৰিব লাগে। তো তাৰপিছতহে আহিব ৰিজাল্ট। আপোনালোকে ভাবিব কিনো বকি আছে, কিনো কৈ আছে, কাৰণ মই ভিডিঅ' বনোৱাৰ যি এক্সপিৰিয়েঞ্চ পাইছোঁ সেই এক্সপিৰিয়েঞ্চটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আজি পূৰা মানে টাইগাৰ ওলাই আছে, গৰম দিব পূৰা। তো এতিয়া ৰুমত যাম। তো ৰুমত খাই লৈ চাহ তাৰপিছত আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত। টাটা, বাই বাই।